Guys, to more time na tayo dilo kalkas. So kanin na to guys, sa বানপানী অৱস্থা নহ কৰি ফেলছি সব হে মানে আৰু আমাৰ এনডিআৰএফ হৈছে মানে ইয়াৰ অৱস্থা হৈছে আপোনালোক দেখো আমাৰ কি হৈছে বানপানী অৱস্থা নহয় গৈছে পুৰা সেই কবা লাগা হৈছে দে তো গাইস চাওক পানী ঘৰৰ ওচৰে উঠি আমাৰ আৰু পাছফালৰ লেট্ৰিঙৰ সব হে উঠছি চাওঁ পুষ্পা লাগা क्या है क्या लेत्रा है Pote? Oh! Wah! Guys, sok ei he NDRF ta mane অৱস্থা মান নহয় গৈছে মানে আৰু এই যোনখিনি ঘৰ পাইছে NDRF আপোনালোক চাওঁ আৰু এই হে ভেলু খান আছে সেইখন বল হৈ গ'ল অৱস্থানে চাওক ভেলুৰ কাৰণে কল চল কাটছিলে ভেলু কাম নিদিয়ে এইটো তো গাইছ চাওক বাবুৱাৰ ঘৰতো কি হৈছে দেখছি তো এই বানপানীটো কিয় যে আহিলা আমাৰ স্কুলত নহয় গৈছে আৰু সেই আৰু বজালি ৰেডিলাৰ আমাৰ গাঁৱৰ এইখিনি মানুহ চাওকচোন মানে একদম বানপানীটো পৰিস্থিতি একদম নোহোৱা কৰি পেলাইছে চাওক এনডিআৰএফ এই ভাই এইগিৰি ঘৰ চাওক একবাৰ অৱস্থা নাই এতিয়া চাওক ইটাৰ ভাটা বুলি কয় এনডিআৰএফ গাইজ ফুলে আছে Guys, kita যাব Sakalsari. গাইজ আমাৰ এখনিতো ইমান পানী নাইয়ে কিন্তু ছাগালচাৰি বেচামাৰি তাতে ঘৰৰ একদম বিছনাৰ ওপৰক লগিন খিৰিকীক লগিন একদম পানী এই এনডিআৰএফ তাৰে তাৰমানে মানুহ এই বেলেগ এটা শিবিৰত বা থবা যাই আছে মানে একদম পানী একদম অৱস্থা নাই তো গাইজ চাওক আমাৰ যি পাকৰে গাছডাল আছিল আমি যে ভিডিঅ' বনাইছিলোঁ চেছ মোক এৰি ক'ত যায় ৰয় নৰো হে একলা যাবা আহোঁতে একলা আহিছোঁ কি কম আৰু গাইজ বানপানী আৰু চাইলো ফালে আমাৰ ফালে নহয় একলে এই মেডিগুচিততো যি ভাঙি গৈছি না ক'বাই লগা সেইকাৰণে ইমান ধাৰ বহিছে আৰু এতিয়া এনডিআৰএফটো আহিলে আপোনালোকে দেখলাকে ছাগাল এটা কি লেভেলত আছে বানপানীৰ টেনশ্যন নাই বিন্দাছ খাই আছে দিছ ইজ গাঁৱৰ ছাগাল গাঁৱৰ আটাবাৰী চা দে আটাবাৰ ঘৰত যাৱাৰ নাই দে ঠিকে আছে দুখ লাগিছে না দেৰিকে আটাবাৰী তাক গাইজ বানপানীৰ টাইমত একবাৰ এনে চাইকেল লৈ ওলাই আহিলোঁ তেনে চাইকেল চলাব পাৰোঁ না চাওঁ তেনে আৰু ওলাই আহিলোঁ আৰু সেয়ে বানপানী আৰু সি গোটেৰে অনিষ্ট হৈছে বহুতৰে পৰিস্থিতিও বেয়া হৈছে এতিয়া গাছ এই চাওক এই ছাগাল তাগাল যাবিয়ে ক'ত ভালকৈ ভাই আমি নৰি চাপা মোৰ গোটেই লং পেণ্ট ভিজি গৈছে দেই অৱস্থা নহয় গৈছে ভাই
আল্টিমেট খাতাৰনাক না কোনদিন পানী তাৰমানে চাওক মই যাই আছিলোঁ তাৰমানে অৱস্থা নহয় গৈছে নৰি যাবা এনেকৈ আৰু আগত এই ৰাস্তাও চিনি নাপায় মানে এই ৰাস্তা এই যে মাছ মাৰিছে চব ৰাস্তাত মাৰিছে একো চিনি নাপায় তাৰমানে কাৰণে তাকেহে চাওঁ হে নৰি হে অৱস্থা বঢ়িয়া আপোনালোকক এটা বস্তু দেখোন চাব জোকে খাব জোকে খালি মৰিম অলপ আগে খাইছিলে মোক ফুৰিলে ভাল গাইজ পানীত যাই এই ভিডিঅ'টো শেষ কৰোঁ এতিয়া যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি পাৰিম শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু বানপানীত পৰিস্থিতি বহুতৰো ক্ষতি হৈছে আৰু কি কৰিব উপায় নাই এতিয়া বাই বাই দিয়ক